তেওঁলোকে যদি ভাৰতীয় সংবিধান হাতত লৈছে, তেওঁলোকে যদি ভাৰতৰ স্বাধীনতাৰ যি আনন্দ, ভাৰতৰ জনসাধাৰণৰ যি সাংবিধানিক ক্ষমতা, তাত যদি কোনোবা সংগঠন জন্ম হৈছে, পুলিচে কিয় চকু মুজি আছে, সিক্ৰেট ব্ৰাঞ্চে কিয় চকু মুজি আছে? পোনপ্ৰথমে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সভাপতি হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে সমগ্ৰ অসমত প্ৰত্যেকখন জিলাত, প্ৰত্যেকটো ব্লকত, প্ৰত্যেকটো সমষ্টিত তেখেতে অবজাৰ্ভাৰ নিযুক্ত কৰি অবজাৰ্ভাৰ প্ৰেৰণ কৰিছে। আৰু ধুবুৰী জিলাৰ কাৰণে মই আৰু নাছেৰ খান ডাঙৰীয়া আমি দুজনে পৰ্যবেক্ষণৰ কাৰণে আহিছোঁ। গৌৰৱ গগৈ নেতৃত্বত সমগ্ৰ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ ব্লকসমূহ, জিলাসমূহ, পঞ্চায়তসমূহ, আমাৰ মণ্ডলসমূহ, বুথসমূহ সঠিকভাৱে ন্যায়পৰায়ণভাৱে ভালকৈ ট্ৰান্সপাৰেণ্টলি চলি আছে নে নাই তাৰ পৰ্যবেক্ষণৰ কাৰণে তেখেতে এটা প্ৰস্তুতি চলাইছে। আৰু তাৰ প্ৰস্তুতিৰ প্ৰথম ভাগ হিচাপে আমি জিলাত ভুমুকি মাৰিছোঁ। আমি 3টা দিনৰ কাৰ্যসূচী লৈছোঁ এই ধুবুৰী জিলাত। আমি যোৱা সময়ত প্ৰায় 2টা দিনৰ 2.5 দিন আমি শিলচৰত কটাই কেনে ইয়ালৈকে আহিছোঁ। আৰু আজি আমি প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত আমি অংশগ্ৰহণ কৰিলোঁ। ধুবুৰী জিলাৰ সমূহ আমাৰ কাৰ্যনিৰ্বাহকৰ সদস্যৰ লগত আমি ইয়াত ইমান সময় প্ৰায় 2 পৰা 3 ঘণ্টা আমি সভা কৰিলোঁ। আৰু আমি জিলা পৰিষদৰ ইয়াত আমাৰ যিখন জিলা পৰিষদ হ'ব সেই সদস্যসকলক আমি সম্ভাৱনা জনালোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ আপোনাৰ সকলোৰে কাৰণে এটা বাৰ্তা, আমাৰ মাজত উপস্থিত হোৱা ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া সকলোলৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আমি অভিনন্দন তথা অভিবাদন জনাইছোঁ। সমগ্ৰ জনসাধাৰণৰ ন্যায়ৰ পক্ষত, জনসাধাৰণৰ দুখৰ লগত সমাভোগী হোৱাকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীসকলে বানপানীৰ সময়ত, দুখৰ সময়ত ন্যায় প্ৰতিষ্ঠাৰ কাৰণে, ল এণ্ড অৰ্ডাৰৰ ন্যায়ৰ কাৰণে চৰকাৰী যন্ত্ৰই যাতে আমাৰ জনসাধাৰণক কোনো শাস্তিমূলক ব্যৱস্থা বিনা কথাত কৰিব নোৱাৰে, এনে কথাৰ কাৰণে সমগ্ৰ অসমৰ জনসাধাৰণ আৰু আমাৰ ৰাইজক আৰু কৰ্মীসকলক সজাগ কৰি দিবলৈ তেখেতে আহ্বান জনাইছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেখেতে প্ৰথম দিন সভাপতি হৈ যোৰহাট জিলাত অৱতৰণ কৰাৰ পৰা তেখেতৰ কাৰ্যক্ৰমণিকা চলি আছে। আৰু আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ ভিউৱাৰ্ছ, লাভাৰ্ছ যিমান আছে সমগ্ৰ অসমত, ভাৰতবৰ্ষত ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া, আপোনালোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। অনাগত সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছক গৌৰৱ গগৈ নেতৃত্বত যাতে উচ্চ শিখৰত লৈ যাব পাৰোঁ। আৰু আমি ইয়াৰ পৰা আমাৰ সাংসদ ৰকিবুল হুছেইন চাহাবক যিদৰে ধুবুৰী লোকসভাত 10 লক্ষ ভোটৰ ওপৰ ব্যৱধানত আপোনাসৱে জয়লাভ কৰাত আমাৰ সহায় সমভাগী আমাৰ লগত হৈছে, সেইদৰে ধুবুৰী জিলাৰ প্ৰত্যেকটো বিধানসভা সমষ্টি এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে দখল কৰিব টঙালি বান্ধিছে। আৰু আপোনাসৱে নিশ্চয় আমাক আশীৰ্বাদ দিব। ধন্যবাদ।